হয়, নমস্কাৰ। আমি গডৰেজ এগ্ৰভেট কোম্পানীৰ ফালৰ পৰা এনিমেল ফিড যিটো ডিভিজন আছে, সেই ডিভিজনৰ ফালৰ পৰা আজি ইয়াত এখন কৰ্মশালা আয়োজন কৰিছোঁ। সেই কৰ্মশালাত বিশেষকৈ আমি গুৰুত্ব প্ৰদান কৰিছোঁ যিহেতু গাহৰিৰ ক্ষেত্ৰত যিখন আমাৰ বজাৰ আছে তাতে কি ধৰণে আমাৰ পালকসকলক আগ্ৰহী কৰি তুলিব পাৰি আৰু তেওঁলোকে যাতে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰি কি ধৰণে লাভৱান হ'ব পাৰে তাৰ ওপৰত আমি এখন প্ৰশিক্ষণ কাৰ্যসূচী ইয়াত আৰম্ভ কৰিছোঁ। ইয়াৰ মাজতে আমাৰ গডৰেজ কোম্পানী আপোনালোকে জানে এটা বহুত পুৰণা 1971ৰ পৰা আমাৰ ফিড ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আৰু ইয়াত আমি উন্নত মানদণ্ডৰ ফিড প্ৰভাইড কৰি পেলাই দানা দি পেলাই আৰু লগতে প্ৰশিক্ষণ দি আমাৰ ফাৰ্মাৰসকলক আগুৱাই লৈ যাব যাতে পাৰোঁ তাৰ কাৰণে আমি ইয়ালৈ আজি আহিছোঁ। গোটেই উত্তৰ পূবৰ বিভিন্ন অঞ্চলত আমি গডৰেজ কোম্পানীয়ে কাম কৰোঁ আৰু ইয়াত আমাৰ ডিলাৰ ডিষ্ট্ৰিবিউটৰ নেটৱৰ্ক আমাৰ বহুত ভাল আৰু সেইকাৰণে আপোনালোকৰ ফাৰ্মাৰসকলে গডৰেজৰ যিকোনো ফিড একেবাৰে কাষতে পোৱাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু ইয়াত আপোনালোকৰ এই অঞ্চলত বিশেষকৈ আমাৰ প্ৰমিলা ফিড চেণ্টাৰ মঙলদৈ তেওঁ আমাৰ ডিষ্ট্ৰিবিউটৰ আৰু তেখেতে ইয়াৰ অঞ্চলত গোটেইখিনি অঞ্চলত ইয়াৰ চাব ডিলাৰ হিচাপে তেওঁলোকে গোটেইখিনি তাতে মেটেৰিয়েলখিনি এভেইলেবল কৰে যাতে ফাৰ্মাৰে বহুত দূৰলৈকে যাব নালাগে, তেওঁ ঘৰৰ কাষতেই যাতে তেওঁ পায়। কাৰণ আমাৰ ইয়াৰ ফাৰ্মাৰবিলাক হৈছে কি পালকসকল কাৰোবাৰ 2টা গাহৰি আছে, কাৰোবাৰ হয়তো 200 গাহৰি থকাৰো আছে। যোনজনৰ 2টা গাহৰি আছে বা এটা গাহৰি লৈ আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকে যাতে আকৌ দানাটো আনিবৰ কাৰণে বা বিজ্ঞানসন্মত পদ্ধতিটো ব্যৱহাৰ কৰিবৰ কাৰণে বেছি খৰচ কৰিব নালাগে তাৰ কাৰণে আমাৰ গডৰেজ কোম্পানী সদায় এইটোৰ ওপৰত গুৰুত্ব দিওঁ যাতে ফাৰ্ম লেভেল আমি ছাৰ্ভিচ দিব পাৰোঁ। সেইকাৰণে দানাৰ পৰা আদি কৰি আমাৰ যিটো ডে টু ডে এক্টিভিটিজ আমি ফাৰ্মাৰ ট্ৰেইনিং প্ৰগ্ৰেমবিলাক আমি ফাৰ্ম লেভেলতে দিয়াৰ ব্যৱস্থা কৰোঁ। তাৰোপৰি যিখিনি বেমাৰ হয় সেইটো ৰক্ষা কৰিবৰ কাৰণে তেনেকুৱা ঔষধজাতীয় কিবা দিয়ে নেকি আপোনালোকে? চাওক, এতিয়া বেমাৰ জাতীয় যিখিনি সমস্যা হৈ আহিছে এইটো আমি এতিয়া ধৰি ৰাখিব নোৱাৰোঁ কাৰণ এইটো গোটেইটো ডিপেণ্ড কৰিব বায়'ছিকিউৰিটিৰ ওপৰত। সজাগতা মানুহৰ মাজত যেতিয়া সজাগতা আমি এই ধৰণৰ কৰ্মশালাৰ যোগেদি যদি আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আৰু এই বেমাৰটোৰ পৰা আমি বাচিব পাৰিম। এটা বস্তু সদায় আমি মনত ৰখা উচিত যে বেমাৰ অহাৰ পিছত ট্ৰিটমেণ্ট কৰাতকৈ তাৰ আগতীয়াকৈ যদি আমি প্ৰিকশ্যনছ ল'ব পাৰোঁ, আমি বায়'ছিকিউৰিটি মেইনটেইন কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি বেমাৰৰ পৰা বাচি থাকিব পাৰিম। গতিকে সেইখিনিকে আমি পালক বন্ধুসকলক সজাগ হ'বৰ কাৰণে আমি এই ধৰণৰ কাৰ্যসূচী কৰি থাকোঁ।